নেজানো আৰু ভগৱানে এই পৃথিৱীত কি ৰচিলে যে মৰম ভালপোৱাত যেনেদৰে এজনী নাৰীয়ে নিজৰ প্ৰেমিকাৰ পৰা মৰম ভাল পাব বিচাৰে, ঠিক তেনেদৰে এজন পুৰুষেও নিজৰ প্ৰেমিকাৰ পৰা মৰম ভাল পাব বিচাৰে। মৰমৰ অবিহনে এই পৃথিৱীত কোনেও হেপি থাকিব নোৱাৰে। মৰম বস্তুটো এনেকুৱা যে যেতিয়া কাৰোবাক সঁচা মনে হিয়া উজাৰি ভাল পোৱা যায় ন, তাইক কেতিয়াও গোটেই জীৱন পাহৰিব পৰা নাযায়। কাৰোবাক পাহৰি থকা অভিনয়হে কৰিব পৰা যায়, কিন্তু তাইক কেতিয়াও সহজতে পাহৰিব পৰা নাযায়। মৰমৰ এনাজৰীডাল এনেকুৱা যে কাৰোবাক এবাৰ সঁচা মনে ভাল পোৱাৰ পাছত কেতিয়াও গোটেই জীৱন পাহৰিব পৰা নাযায়। সঁচাকৈ সেইবাবে হয়তো সকলোৱে নিজৰ প্ৰেমিকাৰ প্ৰতি বহুত বলীয়া। সেইটো কাৰণে আজিও এই পৃথিৱীত বিয়পি আছে মৰম ভাল পোৱা